জয়দেবী বালিকা হাইস্কুলের প্রধান শিক্ষক মাননীয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো পুনৰবাৰ মই এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমি যাব লৈছোঁ ইয়াত ৰতন আছে, কৌশিক আছে, ব'ল। চ' গাইজ যোৱাকালি মানে ভিডিঅ'টো বেছি দেখা নাথাকিলোঁ, আজি বৰষুণ দিব চাগে। তো বৰষুণ নিদিওঁতে যাওঁ, এই দিনতে যাই কিনে দেখাম আপোনালোকক। তো আজি আমি তিনিটা যাই আছোঁ, ভিডিঅ'টো চাই থাকক। চ' গাইজ ওলো দিয়ক চকুৰ পৰা। চ' গাইজ বতৰটো মানে বহুত বেয়াকৈ আহিছে, বৰষুণ কিয় বা এই দুদিনমান কিয় এনেকুৱা কৰি আছে নাজানো, কিন্তু মন্দিৰত যাই পালে ভাল জলদি। এতিয়া ওলাইছোঁ, টাইম হ'ল 5টা মানে 5:30 হ'ল। তো বৰষুণটা খেলিতে হ'ব লাগে, বলক। চ' গাইজ এতিয়া দমদমা পালোঁ, আমি দমদমা চক পামেই, চেঁচা পাৰ হ'লোঁ, পালোঁ আৰু আজি বাণিজ্য মেলা শেষে হোৱা নাই, এই চাওক। গাইজ দেউলা যাই আছে কিনা তাৰ কাৰণে যাম, মানে গাড়ী ৰখাই দিছে, গাড়ী ৰখাই দিছে গাইজ। হয় গাইজ দেউলা যাই আছে। কি তো গাইজ চাওক দেউলা যাই আছে। Guys, sak. So guys, sak. পালোৱে আৰু আমি ইয়াতে হয়, মানুহ এতিয়া নাই, আমি guys galing park ko dito ba? Guys parking ওলাই গ'ল ইয়াত, বহুত গাড়ী সাইড কৰাৰ পিছত, বহুত মানে এখনে দুখন গাইজ। আগত পূজা তালৈকে যাই আছোঁ। গাইজ আমি এতিয়া আহি পালোঁ মন্দিৰ। চ' মন্দিৰত যাওঁ, আপোনালোক দেউলা উঠি আছোঁ, দেখাওঁ আপোনালোকক। ৰতন চাবি নেকি? গাইজ বাইকখন তাত পাৰ্ক কৰি ল'লোঁ, কোনো নিনিলে হ'ল আৰু। মন্দিৰটো চাওক কি ধুনীয়া লাগিছে, ইয়াত পুলিচো আছে। দোকান চাওক গাইজ, বহুত দোকান দিছে ইয়াত। দিনত আহি ভালে কৰিছোঁ অলপ। তো গাইজ আমি আহি পালোঁ, এতিয়া ভিতৰত যাওঁ, ব'ল ভিডিঅ'টো কৰ। এইপিনেৰে দেউলাজন আহিব, দেখাইছিলোঁ যে। তো দেখাই আছে বাৰু আপোনালোককো, চাই থাকক ভিডিঅ'টো, সেৱা কৰিব আহিছোঁ ৰ'ব গাইজ। মানুহ চাওকচোন,
তিনিবাক ঘূৰিব চাগে দেউলাজনে তিনিবাক ঘূৰিব চাগে ন গাইজ নাজানো চাই থাকো বাৰু নতুন ক'ত বা গ'ল অ' গাইজ ক'ত ৰহি আছা কি তোক বিচাৰি আছো ক'ত ৰহি আছা ত' গাইজ দেউলাজন আকৌ আহিল দুইজনী মালা দিব চাগে দেখাই আছো ৰ'ব তো গাইজ কিবা চকলেট আছে কিবা নাইট্ৰজেন নে কিবা বুলি কয় চাহ নতুন খাই কিনি কেনে লাগে সোৱাদ এই ল'ৰাকেইটাও খাই আছে কৈছেগৈ এটা দিছে খাবি নেকি নতুন এটা খাইছা নেকি চকলেট হে তো গাইজ চাওঁ ৰ'বকচোন চাব মই প্ৰচেছটো দেখা আছোঁ আপোনালোকক এই প্ৰচেছ ঠাণ্ডা দেখোন গৰম বুলি ভাবিছিলোঁ ধৈৰ্য ধৰচোন খাইছ আৰু এটা সংঘ কচিকা খাব অলপ দে ক'ত লাগিছে নাখায় কিবা ঠাণ্ডা ঠাণ্ডা কিবা নাইট্ৰজেন নে কি দিয়ে মাৰে মাৰিব দি বিৰি খাওঁ বুলি ইয়াত দোকানো বহুত দিছে এইবোৰ এই চাওক কিমান দোকান নিচেইতো দোকান আছে চকলেট খাই ভাল লাগে কিন্তু জিভাখন কিবা অলপ ফেল লাগিছে জিভাখন মানে অলপ ভৰা নিচিনা লাগিছে চকলেট কাৰণ বহুত ঠাণ্ডা নাইট্ৰজেন নে কি গেছ দিয়া আছে ইয়াত চ' ইয়াত দেউলা চালোঁ আমি চাই কিনে আৰু আগত এখন আছে ঘৰত 7টাত যাম বুলি ভাবিছোঁ ইয়াত 4:30 বাজি গ'ল চ' চাওঁ কেতিয়া ঘৰ যাই পাওঁ আজি মানে বেছি যাম নাই আজি লাষ্ট পূজা সেইকাৰণে বেছি মানুহ হোৱা নাই নেকি চ' আমি আগৰখনত যাওঁ ৰ'বচোন আগত জেগাই লগ পাম বেছি দিন নহয় অকণমান আগতে আপোনাৰ আগতে দেখাইছিলোঁ কি দেখাইছিল নেকি তই দেখাইছিলি না চ' গাইজ এতিয়া আন্ধাৰো হ'ল আগত যাই থাকোঁ ব'লকচোন যাওঁ চ' গাইজ আমি পূজা চাই থাকোঁতে লগ পালোঁ ঘৰতে যাম এইজন আছে ভালে ভালে তোমাৰ আছোঁ মোৰ ঘৰে অকণমান আগত এই বৰকা চাইডে অঁ ঠিক আছে আমি যাই থাকোঁ এতিয়া আমি গাড়ী যাই থাকোঁ আগৰ পূজাখনলৈ যাওঁ গাইজ পূজা পালোঁ আমি সেইখন পূজা চ' পূজালৈ যাই আছোঁ অলপ তো গাইজ তো দেখাই দিওঁ আপোনালোকক চাই থাকিব আমাৰ কাষৰে দেউলটো মানে ইয়াত আহে মূৰ্তি চাব এইজন
বিকিলে চাউল দি কিনে তো গাইজ ইহঁতে ইয়াত মিঠাই লৈ বোলে লগ কি লৈ চ' গাইজ আমি পূজাৰ পৰা এই আনিলোঁ ৰতনে ইহঁতৰ মানে সৰু ল'ৰা এজন আছে বাবু কি লৈ আৰু বাবুৰ কাৰণে ই লৈ আহিছে পুতলা এটা আৰু সেয়ে আৰু মই যি আনিছোঁ সিও তাকে আনিছে কৌশিক ভিডিঅ'টোক মই দেৰিকৈ দি আছোঁ চ' গাইজ এই মাত্ৰ জাষ্ট ঘৰ পালোঁ পাই কিনে মই আনিছোঁ ইয়াত বেগো আনিছোঁ দুটা বেগ লাগি থাকে কাৰণে আনিছোঁ কাপোৰ চাপোৰ থ'বৰ কাৰণে চ' আজি ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাব লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা নতুন ভ্লগত মই লগ পাম আজিলৈ বাই বাই